বন্ধুসকল, আপোনালোকে যদি মাছ পুহিবৰ কাৰণে আগ্ৰহী, পাকঘৰত মাছ, ঘৰৰ মাছ, বজাৰৰ পৰা ফৰ্মেলিন মুক্ত মাছ নোখোৱাকৈ নিকিনাকৈ আপোনালোকে ঘৰতে মাছ পুহি ল'ব পাৰে অনুস্থপীয়াকৈ। এনেধৰণে টেংকি বনায়, কাৰণ আজিকালি বহুতৰে মাটি নাই, পুখুৰীও নাই। গতিকে এইটো এটা পদ্ধতি আপোনালোকে কৰিব পাৰে, বায়'ফ্লকৰ অল্টাৰনেটিভ সংহত পদ্ধতি। এই পদ্ধতিটোত আপোনালোকে মাছ পুহি চাবচোন, নিশ্চয় আপোনালোকে লাভৱান হ'ব। গতিকে যিসকলে আমাৰ ভিডিঅ' চাই টেংকি বনাইছে, তেখেতসকলক বহুত টকা খৰচ কৰি ইটা গাঁঠি গাঁঠি তলৰ পৰা নানি পেলাই আপোনালোকে এখন বিলৰ লগত কম্পেয়াৰ কৰি এটা এনেকুৱা এটা ষ্ট্ৰাকচাৰত বনাই ল'ব। তেতিয়াহ'লে আপোনালোকে লাভৱান হ'ব। আৰু বহুতে আমাক সোধে যে কিমান ডাঙৰ হ'ব লাগে। ডাঙৰটো আপোনালোকৰ নিজৰ কথা। আপোনালোকে আধা বিঘাকৈও বনাব পাৰে, একঠাও বনাব পাৰে, আধা কঠাও বনাব পাৰে, 12 বনাব পাৰে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল আপোনালোকে পোনা দিওঁতে আপোনাৰ পানীৰ গভীৰ দিশ প্ৰস্থ পূৰণ কৰি যিমান ওলায় তেনেকুৱাত আপোনালোকে 15টামানকৈ মাছৰ পোনা এৰিব পাৰিব। গতিকে এইখিনিয়ে আপোনালোকক ধাৰণা দিলোঁ। কৃষক বন্ধুসকল, আমি এতিয়া এইটো শিঙি মাছ, মাগুৰ মাছ, কাৱৈ মাছ পুহিবৰ কাৰণে যিটো টেংকিটো আমি বনাই প্ৰস্তুত কৰি আছোঁ। এই টেংকিটো বনাই প্ৰস্তুত কৰোঁতে আপোনাৰ প্ৰায় কেইবাদিনো লাগে। গতিকে টেংকিটো আমাৰ পুৰণা টেংকি আছিলে, ক'ৰবাত অলপ ফুটা ওলাইছিলে। গতিকে এইটো গোটেই চাফা তফা কৰি পুনৰ ৰিপেয়াৰিং কৰি ল'লোঁ। ৰিপেয়াৰিং কৰি পেলাই এতিয়া আমি ইয়াতে মাটি দিলোঁ আৰু পচা গোবৰ দিলোঁ, দি পেলাই আমি মিলাই লৈছোঁ। এই টেংকিটোৰ পানী প্ৰস্তুত কৰোঁতে আমাৰ টাইম লাগিব, কমচে কম 15 দিনমান টাইম লাগিব। আজি এনেধৰণে মাটিবোৰ গোবৰ সৈতে মাটি মিলাই খচি লৈ পেলাই ইয়াতে, কিন্তু মন কৰিব আপোনালোকে কেঁচা গোবৰ কেতিয়াও নিদিব। পচা গোবৰ দি আমি মাটিৰ লগত মিলাই আছোঁ। প্ৰায় 6 ইঞ্চিমান 7 ইঞ্চিমান মাটি ইয়াতে হ'ব। মাটিখিনি মিলাই লৈছোঁ। মিলাই লৈ এতিয়া আমি পানী দি আছোঁ। পানী দি গোটেই টেংকিটো ফুল কৰি দিম। ফুল কৰি দি পেলাই আমি ইয়াতে চূণ মাৰি থ'ম। চূণ মৰাৰ পিছত 4-5 দিনৰ ভিতৰত গোটেই পানীখিনি ফটফটীয়া হৈ যাব, বীজাণুবিলাক নাইকিয়া হৈ যাব। তাৰপিছতে এটা পৰিৱেশ আহিব। সেই পৰিৱেশটোতে আমি ইয়াত কিঞ্চিত মেটেকা, দল, ঘাঁহ বন আজি ৰুই দিম। এইটোৰ নিচিনাকৈ, ঠিক এইটোৰ নিচিনাকৈ এইটোত সদ্যহতে আমাৰ মাছৰ পোনা আছেই। এতিয়া 15-16 দিনীয়া পোনা আছে। গতিকে এই পোনাখিনিয়ে এইটো টেংকিলৈ আহি যাব। যিহেতু এইটো টেংকি আমি এতিয়া প্ৰস্তুত কৰি আছোঁ, এইটো যিটো পোনা, এই পোনাখিনি যেতিয়া 1.5 মাহমান হ'ব, এই পোনাখিনি বয়স, তেতিয়া আমি সেইটো টেংকিত পুহিম। যিহেতু আমাৰ নিজৰ পোনা, নিজৰ প্ৰডাক্ট, গতিকে আমাৰ লছ পোনাত যিমানখিনি পইচা যায় গোটেইখিনি আমাৰ উঠি আহিব। গতিকে এইটোৱে পদ্ধতি, সম্পূৰ্ণ এটা নেচাৰেল পদ্ধতি খেতি কৰিব লাগে। গতিকে সুদূৰ তেজপুৰৰ পৰা এজন ব্যক্তিয়ে ফোন কৰিছিলে যে তেখেতেও মোৰ ইউটিউব চেনেলটো চাই টেংকি বনাই আছে, বা বহুতে ফোন কৰি আছে যে টেংকি আমি কেনেকৈ বনাম। গতিকে আপোনালোকক দেখাই দিলোঁ। টেংকিটো বনাবৰ কাৰণে বহুত থিয়কৈ আপুনি তলৰ পৰা আনিব নালাগে, প্ৰায় 2.5 ফুটমান খান্দিব লাগে। খান্দি পেলাই এনেধৰণে ইটাৰ প্ৰয়োজন নাই, আপোনালোকে ডাইৰেক্ট শিল, বালি, মছলা আপোনালোকে এনেকৈ মাৰি ল'ব। মাৰি আনি ওপৰৰ পাৰটোত আপুনি 2-4-5টামান ইটা গাঁঠি ল'ব আৰু ইয়াতে অভাৰলেট দিব, যাতে আপোনাৰ যিমান ধাৰাসাৰ বৰষুণ আহিলেও যাতে টেংকিটো ফুল নহয়। 2 ফুটমান পানী থকাকৈ, 2 ফুট লেভেলৰ পানীৰ ওপৰত আপোনালোকে অভাৰলেট লগাব। এনেধৰণে অভাৰলেট, যিটো আমাৰ পানীটো গুচি যাব। টেংকিটোত অভাৰ পানী হ'লে ইয়াৰ পৰা গুচি যাব।
আমি অভাৰলেটটো এনেধৰণে দিছোঁ। এইটো টেংকি অভাৰলেট, মানে ইয়াতে আমাৰ তলৰ পৰা 2 ফুট পানী থাকিব, 2 ফুটৰ ওপৰৰ পানীটো গুচি যাব, আৰু এইফালে প্ৰায় এফুট 14 ইঞ্চিমান আছে ওপৰলৈ, যাতে মাছখিনি জাপ মাৰি পেলাই যাব নোৱাৰে। গতিকে এনেধৰণে আপোনালোকে টেংকি প্ৰস্তুত কৰিব। আজিকালি প্ৰত্যেকৰে ঘৰত আপোনাৰ মটৰ আছে, গতিকে এনেধৰণে মটৰৰ পাইপ ফিটিং কৰি ল'ব। সময়ে সময়ে আপোনালোকে পানীটো ইয়াত যোগান ধৰি থাকিব কমিলে। আৰু ইয়াতে কি হয় মানে আপোনাৰ কোনো দিন পানী বায়'ফ্লকৰ নিচিনাকৈ পানী চেঞ্জ কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে। ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কৈ থওঁ, বহুতে এনেধৰণৰ টেংকি বনাই পেলাই গেলা পচা বস্তু দি দিয়ে, তাৰ কাৰণে পানীখিনি লেতেৰা হৈ যায় আৰু গোন্ধায়। গতিকে গেলা পচা বস্তু কেতিয়াও আপোনালোকে প্ৰয়োগ কৰিব নালাগে। কিছুমান মানুহে কুকুৰা পেটু আনি পেলাই কেঁচা কেঁচাকৈ দি দিয়ে, মাছৰ পেটু আনি কেঁচা কেঁচাকৈ দি দিয়ে মাছ ডাঙৰ কৰিবৰ কাৰণে, কিন্তু সেইটো নিজৰ কাৰণে বেয়া। টেংকিৰ পানী ঘোলা হৈ যাব আৰু টেংকিটো মানে ওচৰ গোন্ধাই থাকিব। গতিকে তেনেকুৱা জাতীয় যদি বস্তু আপোনালোকে দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে গৰম পানীত বইল কৰি পেলাই উতলাই আপোনালোকে গৰম পানীত দি পেলাই দিব পাৰে। তেতিয়া সেই বস্তুটো পকি যায়, কেঁচা হৈ নাথাকে, পানীখিনিও বেয়া নহয়, আৰু যিখিনি মাছে খাব সেই মাছখিনিও মানে প্ৰটিনটো সতকে ভাল প্ৰটিন এটা পাব। গতিকে এইখিনিয়ে কথা। আপোনালোকে যদি কোনোবা অসমৰ বিভিন্ন প্ৰান্তত আমাৰ ভিডিঅ' চাই যদি টেংকি বনাই আছে, তেতিয়াহ'লে আপোনালোকে এনেধৰণে টেংকিটো বনাব। টেংকি বনাওঁতে চাব যাতে হেলনীয়াকৈ এটা চলঙা টাইপৰ বনাব, আৰু যাতে টেংকিটোৰ ৱালৰ চাৰিওফালতে এফুট 1.5 ফুটকৈ আপোনালোকে এটা ষ্টেপ ৰাখিব, যাতে তাতে মাছখিনি ঘূৰিব পাৰে, বামত বোকা গছ গছনি যাতে গজিব পাৰে। এনেধৰণে ব্যৱস্থা কৰি আপোনালোকে টেংকিবিলাক বনাব, তেতিয়া আপোনালোকে নিশ্চয় ইয়াতে ছাকচেছ হ'ব। গতিকে এইখিনিয়ে আজি শ্বৰ্ট ভিডিঅ' বনাই দিলোঁ। আপোনালোকে এইখিনি ফ'ল' কৰি টেংকিখিনি বনালে নিশ্চয় উপকৃত হ'ব। ধন্যবাদ। জয় আই অসম।